গৰমৰ দিন সেইবাবে দুপৰীয়া সাজৰ বাবে আম টেঙাৰ সৈতে মাছৰ জোল বনাবলৈ লৈছোঁ। একদম ধুনীয়া টেঙা এটা ওলাই খাই বৰ ভাল লাগে। আমটো এনেদৰে বাকলি গুচাই সৰু সৰুকৈ কাটি লৈছোঁ। তাৰ পাছত কেৰাহীত মই তেল গৰম কৰি পিঁয়াজ আৰু পকা জলকীয়া দি পেলাই অলপমান ভাজি লৈছোঁ। এইখিনি আলু বইল কৰি ল'লোঁ, এইখিনি মাছ আধা ভজা। তাৰ পাছতে পিঁয়াজখিনি ভাজি হ'লত বইল আলু কেইটুকুৰা নিমখ হালধি দি এই আলুখিনি অকণমান ভাজি লৈছোঁ। ইয়াৰ পাছতে মই কাটি লোৱা আম কেইটুকুৰা দি দিছোঁ আৰু অলপমান ভাজি লৈ সেই যে বইল কৰা আলুৰ পানীখিনি সেইখিনি গৰম হৈ আছে সেইকাৰণে দি দিছোঁ আৰু মাছ কেইটুকুৰা দি একদম ঢাক মাৰি দিছোঁ। খুব 8 মিনিটমান সময় উতলিব দিয়াৰ পাছত একদম আমাৰ তৈয়াৰ হৈ গ'ল। ধনিয়া অলপমান দি দিছোঁ, একদম খাবলৈ বহুত ধুনীয়া। আৰু এতিয়া এয়া মই মোৰ কাঁহীখন ধুনীয়াকৈ সজাই লৈছোঁ। মাছৰ ভজা